আজি বড়োলেণ্ড চৰকাৰৰ 2টা বছৰ কমপ্লিট হৈছে আৰু মই প্ৰথমতে আমাৰ যোৱা 2টা বছৰত কাউন্সিলত আমাৰ যিসকলে EM হিচাপে MCLA হিচাপে দায়িত্ব লৈ পেলাই 35 লাখ জনসাধাৰণক সেৱা কৰি আছে তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু এই বিশেষ সুবিধা দিয়াৰ কাৰণে বড়োলেণ্ডবাসী ৰাইজক মই শুভেচ্ছা জনাইছোঁ আৰু আমাৰ চৰকাৰৰ মূল লক্ষ্যটোৱে আছিলে যে বড়োলেণ্ড অঞ্চলত শান্তি সদায় থাকিব লাগে আৰু আমাৰ মাজত ইউনিটিটো থাকিব লাগে তো সেইকাৰণে এটা শান্তিৰ এটা ৰেলী এটা ৱাক ইয়াত লোৱা হৈছে আৰু এই শান্তিৰ ৱাকত বিশেষকৈ এই আমাৰ ছেক্ৰেটাৰিয়েট বা আমাৰ যিটো কেন্দ্ৰীয় অফিচ আমাৰ চেন্ট্ৰেল যিটো অফিচ BTRৰ এই অফিচখনৰ পৰা যিখিনি আমাৰ EM MCLA সকল আছে ইয়াত ছেক্ৰেটাৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী সকলো একেলগে আমি এটা যাত্ৰা আজি লৈছোঁ আৰু আশা কৰিছোঁ আহি থকা 3 বছৰত বড়োলেণ্ড অঞ্চলৰ শান্তি সম্প্ৰীতি ইয়াৰ সকলোৰে সিকিউৰিটি আৰু সকলোৰে উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰিব পাৰিম আৰু এইটোৱে আশা ৰাখি আমি এই ৰেলীটো আয়োজন কৰিছোঁ আৰু ইয়াত সবে অংশগ্ৰহণ কৰিছে আৰু এই ৱাক ফৰ পিচ এইটো আমাৰ স্পিকাৰ ডাঙৰীয়া আৰু EM ফৰেষ্ট ফ্লেগ অফ কৰিব ইয়াৰ পিছতে ৱাকটো আৰম্ভ হ'ব আৰু আজিৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰে আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু এইবাৰ সেলিব্ৰেশনটো আমি বিশেষকৈ অফিচ কনফাইন কৰিছোঁ যোৱা 15 তাৰিখৰ পৰা আমাৰ ব্লক লেভেলত যোগা হৈছে তাত অফিচৰ ষ্টাফবিলাক সবে অংশগ্ৰহণ কৰিছে সাৰ্কেল লেভেলৰ ব্লক লেভেলৰ সব অফিচ ষ্টাফবিলাকে আৰু 18 তাৰিখে ব্লক লেভেলত সেলিব্ৰেশন হৈছে তাত আমাৰ অফিচাৰ সকলো আমাৰ সোসাইটিৰ মানুহবিলাকক সবক লৈ ধুনীয়া সেলিব্ৰেশন হৈছে ইয়াৰ পিছত যোৱাকালি ডিস্ট্ৰিক্ট লেভেল আৰু সাব ডিভিজন লেভেলত এটা সেলিব্ৰেশন হৈছে তাত ডিস্ট্ৰিক্ট লেভেলৰ বিভিন্ন সম্বৰ্ধনা দিয়া বিভিন্ন আলোচনা হৈছে সবে অংশগ্ৰহণ কৰিছে খুব ভাল লাগিছে আৰু আজি আমাৰ হিজ এক্সেলেন্সি গভৰ্ণৰ অফ আসাম আমাৰ চিফ গেষ্ট হিচাপে অংশগ্ৰহণ কৰিব আৰু আজিৰ দিনটোত আমাৰ বহুতখিনি প্ৰেজেন্টেশন আছে যে যোৱা বছৰত 2টা বছৰত কি ডিপাৰ্টমেণ্টে কি কাম কৰিলে আৰু পিছত কি কৰিব এইবিলাক প্ৰেজেন্টেশন হ'ব ফাৰ্স্ট হাবত আৰু সেকেন্ড হাবত যিসকলে ভাল কাম কৰিছে আমাৰ চৰকাৰত সেইসকলক ফেলিচিটেশ্যন কৰা হ'ব প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে তিনিজন ফেলিচিটেশ্যন দিয়া হ'ব আৰু ইয়াৰ পিছত আমাৰ চিফ গেষ্ট হিচাপে গভৰ্ণৰ আৰু অনাৰেবল গভৰ্ণৰ আৰু ইয়াত আমাৰ এপইণ্টেড স্পিকাৰ হিচাপে বাইজানজে বান্দা ভাৰতীয় জনবাৰী তেখেতে উপস্থিত থাকিব গতিকে এই বছৰৰ সেলিব্ৰেশনটো আমি ম্যাক্সিমাম আমাৰ কামটোৰ ওপৰত ফোকাস কৰি আৰু আহি থকা দিনত কি কাম কৰিম এই দুটা বিষয়ত ফোকাস কৰি আমি সেলিব্ৰেশনটো কনফাইন ৰাখিছোঁ গতিকে মই সবক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে 2টা বছৰত কাম কৰাত আপোনালোকে আমাক বহুত সহায় কৰিলে বিভিন্ন আমাৰ ভাল বেয়া আঙুলিয়াই পেলাই আপোনালোকে এইবিলাক দেখাই পেলাই আমাক সকলো দিশৰ পৰা সহায় কৰাৰ কাৰণে মই আপোনালোককো ধন্যবাদ জনাইছোঁ।